আশা প্ৰত্যাশাৰ যি ফল আজি আমি হাতে হাতে পাইছোঁ যে মন্দিৰ নিৰ্মাণৰ জৰিয়তে গোটেই সমাজৰ মানে হেৰি লেভেলৰ পৰা প্ৰত্যেকে ইয়াত সহযোগিতা কৰি মন্দিৰটো আজি এই স্তৰলৈ অনাৰ ক্ষেত্ৰত যি সহায় আগবঢ়ালে তাৰবাবে প্ৰত্যেক ৰাইজক চুবুৰীৰ প্ৰতিজন ৰাইজৰ ওচৰত আন্তৰিক শ্ৰদ্ধা নিবেদিছোঁ। আমাৰ গঞা সমাজৰ লগতে আমাৰ যিমানবিলাক হিতাধিকাৰী আছে এই মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত আজি আমাৰ মন্দিৰটো আমাৰ প্ৰাণ, গোটেই সমাজৰ প্ৰাণকেন্দ্ৰ মন্দিৰটো। আৰু আমি ইয়াক লৈ আমাৰ এটা সপোন আছিল যে আমি এই ধৰণে মন্দিৰটোক আমি উপস্থাপন কৰিম। সেইদৰে প্ৰত্যেক ৰাইজৰ আন্তৰিক সহযোগিতাৰ জৰিয়তে আজি আমি এই স্তৰত উপনীত হৈছোঁ। আজি সন্মানীয় অইলৰ ক্ষেত্ৰ জ্যেষ্ঠ জ্যেষ্ঠ অভিযন্তা দীপক চন্দ্ৰ কলিতাদেৱৰ জৰিয়তে আজি আমি মন্দিৰৰ দ্বাৰ উন্মোচন কৰি আমি আমাৰ আশা প্ৰত্যাশাক সজীৱ কৰিলোঁ আৰু আটাইৰে প্ৰাণৰ যি সপোন আছিল এই সপোন আমাৰ আজি বাস্তৱায়িত হ'ল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।